এইবাৰ আহিল আদিবাসীৰ ঘৰ উচ্ছেদৰ জাননী। নেঘেৰী বিলৰ আদিবাসী লোকলৈ আহিল উচ্ছেদৰ জাননী। এতিয়া উচ্ছেদৰ জাননীক লৈ উত্তেজনা, আদিবাসী সংগঠনৰ এই জাননীক লৈ তীব্ৰ প্ৰতিবাদ। গোলাঘাট মেৰাপানীৰ কিছু আদিবাসী লোকলৈ অহা উচ্ছেদৰ জাননীক লৈ জাঙুৰ খাই উঠিছে আদিবাসী সংগঠন। আদিবাসী লোকক উচ্ছেদ কৰিলে কোনো কাৰণতে বহি নাথাকিব আদিবাসী দল সংগঠন। চাওক এই প্ৰতিবেদন। গোলাঘাট মেৰাপানী ২ নম্বৰ নেঘেৰীবিল গাঁৱত ইয়াত আপোনাৰ দেখিবলৈ পোৱা গৈছে বড়ো, মিচিং আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে বসবাস কৰি আহিছে। কিন্তু ইয়াত এটা কথা আমি উল্লেখ কৰিব লাগিব, শেহতীয়া তথ্য অনুসৰি গোলাঘাট মেৰাপানী ২ নং নেঘেৰীবিল গাঁৱত বড়ো, মিচিং আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে বহু বছৰ ধৰি বসবাস কৰি আহিছে। ২০২৫ চনৰ জুলাইত বন বিভাগে জাৰি কৰা উচ্ছেদৰ জাননীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল। দাবী কৰিছিল যে তেওঁলোকৰ পৰম্পৰাগত অধিকাৰ আছে। যদি তেওঁলোকে ২০০৫ চনৰ ১৩ ডিচেম্বৰৰ পূৰ্বে বসবাসৰ প্ৰমাণ পত্ৰ দাখিল কৰিব পাৰে তেন্তে FRAৰ অধীনত তেওঁলোকৰ উচ্ছেদ আইনীভাৱে প্ৰত্যাহাৰ কৰিব পাৰিব। এইটো হৈছে ফৰেষ্ট এক্ট, যিটো আছে ফৰেষ্ট এক্টত এইটো লিখা আছে। আৰু তেওঁলোকে ২০০৫ চনৰো আচলতে আগত আহি মেলি পেলাই আছে। তেওঁলোকে আছে ইয়াত দেখিবলৈ পাইছে, যিসকল ব্যক্তি ইয়াত দেখিবলৈ পাইছে, মই নামবিলাক আপোনালোকক দেখুৱাই জনগোষ্ঠীৰ লোকসকল। আৰু এইটো হৈছে আপোনাৰ ভোটকু ভূঞা, এইটো আপোনালোকে দেখিবলৈ পাইছে। গতিকে এই দুঘৰ মানুহক আচলতে উচ্ছেদ কৰিবলৈ লাগিছে। এইখন চৰকাৰে বাৰে প্ৰতি কৈ আছে যে আমি আদিবাসী জনগোষ্ঠীক আমি সুৰক্ষা প্ৰদান কৰিছো। এইখন চৰকাৰে কৈ আছে যে আদিবাসী জনগোষ্ঠীক আমি সকলোখিনি দিছো। কিন্তু আমি দেখিবলৈ পাইছো এইখিনি চব ফাঁকিত পৰিণত হৈছে, মিছাত পৰিণত হৈছে। যি মানুহ কেইঘৰ আচলতে থাকিবলৈ তেওঁলোকৰ আজি তথৈবচ অৱস্থা, নাজল নাথল অৱস্থা আমি দেখিবলৈ পাইছো। আৰু এটা কথা আপোনালোকক মই দেখুৱাবলৈ অনুৰোধ কৰিম, যিটো আপোনালোকে ঘৰ এইটো দেখিছে, এই ঘৰটো কিন্তু এই অজন্তা বাইদেৱে দিছিলে। গোলাঘাট জিলাৰ যিটো নেকি আপোনাৰ বিধায়ক আছে অজন্তা নেক ডাঙৰীয়ানী, তেওঁক দিছিলে। আৰু এই হনিগোৱালাকো দিছিলে আৰু এই ভূঞা ঘৰকো আচলতে দিছিলে। এই দুটা ঘৰ দিয়াৰ স্বত্তেও আচলতে উচ্ছেদ কৰিবলৈ আহিছে। আচলতে অমানৱীয় কাণ্ড যে কৰিছে এইখন চৰকাৰে, এইটো কিন্তু স্পষ্ট হৈ গৈছে। গতিকে আমি ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে তেওঁলোকক সংস্থাপন দিবৰ বাবে আমি অনুৰোধ জনাইছো। এইখন চৰকাৰ আচলতে এইখন চৰকাৰে যে কৈ আছে যে বোলে আমি উচ্ছেদ এইটো কাৰণে কৰিছো বোলে বনাঞ্চল তেওঁলোকে বা ফৰেষ্ট এক্টখন যি আছে তেওঁলোকে ফৰেষ্ট এক্টখন তেওঁলোকে মনা নাই আৰু অবৈধভাৱে আচলতে এই জগা টুকুৰা তেওঁলোকে দখল কৰিছে বুলি মেলি পেলাই কৈছে। কিন্তু এটা কথা মই স্পষ্ট কৰিব বিচাৰো যে আদিবাসী মানে হ'ল যে আদিম যুগত যিসকল বসবাস কৰিছিলে আচলতে তেওঁলোকক আদিবাসী বুলি কোৱা হয়। মানে মূল হুটিৰ মানুহ বা ইয়াৰ মানে আচলতে মূল মানুহবিলাকক আচলতে আদিবাসী বুলি মেলি কোৱা হয়। এই আদিবাসীবিলাকৰ আপোনালোকে চেহেৰা চাওক, এই আদিবাসীবিলাকক আচলতে উচ্ছেদ কৰিব বিচাৰিছে। এইটো বৰ দুখৰ আৰু পৰিতাপৰ বিষয় যে আদিবাসীক আচলতে মুখেৰেহে অধিকাৰ দিছে, কিন্তু প্ৰাপ্য যে একো দিয়া নাই এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো কৈছিলে যে আদিবাসী জনগোষ্ঠীক ST দিম, মাটিৰ পট্টা দিম বুলি মেলি পেলাই কৈছিলে আৰু অনান্য কথা কৈছিলে। কিন্তু আপোনালোকে কৈ আছে যে বোলে আমি আদিবাসী জনগোষ্ঠীক আমি কেতিয়াও বোলে উচ্ছেদ কৰা নাই। কিন্তু যদি উচ্ছেদ কৰা নাই, এইবিলাক হাতত কি হয়? আচলতে এইবিলাক হাতত কি আহিছে আৰু এইবিলাক কোনে আচলতে জাননী জাৰি কৰি মেলি পেলাই পঠিয়াইছে? এই মানুহবিলাকে এতিয়া এনেকুৱা পৰিস্থিতি হৈছে যে তেওঁলোকে আচলতে মৃত্যুৰ মুখত যাবলগীয়া হৈছে। তেওঁলোকে এটা পান কৰিম কৈছে, তেওঁলোকে এটা ফাঁচি লৈ মেলি পেলাই মৰিম বুলি মেলি পেলাই কৈছে। আচলতে ইয়াত আমি দেখিবলৈ পাইছো এটা হাহাকাৰ পৰিস্থিতি আমি দেখিবলৈ পাইছো। আৰু এটা কথা কওঁ, মই কলা চশমা পিন্ধিছো, আপোনালোকে দেখিছে, কিন্তু এই কলা চশমাত মই ভাল ধৰণে দেখি পাইছো। কিন্তু এটা কথা স্পষ্ট কৰিছো, অজন্তা নেক ডাঙৰীয়ানী, আপুনিতো চশমা পিন্ধিছে, আপুনিতো বগা চশমা পিন্ধিছে। আৰু লগতে মই বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাকো কৈছো, আপুনিতো বগা চশমা পিন্ধিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিতো বগা চশমা পিন্ধিছে। আপোনালোকেতো ভালকে দেখি পাব লাগিছিলে যে ইয়াত আদিবাসী জনগোষ্ঠীৰ লোক আছে নে নাই। গতিকে আমি কলা চশমা পিন্ধাবিলাকে যদি আমি ভাল ধৰণে দেখিবলৈ পাওঁ, তেতিয়াহ'লে আপোনালোকে বগা চশমা পিন্ধি মেলি পেলাই আচলতে যে এটা ৰাজনীতি কৰি আছে এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। আপোনালোকে কিন্তু এই চৰকাৰখনে কিন্তু আচলতে কোনো এটা মানুহক ভালধৰণে থাকিবলৈ দিয়া নাই। সদায় আদিবাসীৰ ওপৰত প্ৰতাৰণা আমি দেখিবলৈ পাইছো যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আচলতে আদিবাসীবিলাকক উচ্ছেদ কৰা হৈছে। কাৰ্বি আংলং জিলাতো আমি দেখিবলৈ পাইছো, তাতো মাটিৰ লুটপাট চলি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি মেলি পেলাই তাৰ যি নেকি CM আছে তেখেতৰ লগত আচলতে মিলি কৰি মেলি পেলাই যি নেকি তুলিৰাম ৰংহাং তেখেতৰ লগত মিলি পেলাই বগানবিলাক উচ্ছেদ কৰি আছে। লগতে আমি দেখিবলৈ পাইছো খুমটাৰ বিধায়ক মৃণাল শইকীয়া, যি নেকি 2 নং কৈবত্য গাঁৱত আচলতে আমাৰ যি জানুতুৰী হৰমাই তুৰীৰ ঘৰো তেওঁলোকে আচলতে উচ্ছেদ কৰি দিলে। গতিকে এনেকৈ উচ্ছেদ চলাই আছে আৰু গোটেইবিলাক মিলি আছে। এতিয়া এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছো, এই মাটিখিনি আচলতে দিব কাক?
এই মাটিখিনি আসলে দিব কাক আমার ধারণা হয়েছে যে আমি জানো যে আদানী গৌতম আদানীর পুত্র জিত আদানী আসলে অসমত প্রবেশ করেছে 13জনীয়া গুণ্ডা বাহিনী লৈ 13জনীয়া গুণ্ডা বাহিনী লৈ আসলে এই মাটিখিনি হস্তক্ষেপ কৰিবলৈ লৈছে আর তেওঁলোকে ইয়াত ডাঙৰ ডাঙৰ বৃহৎ ফেক্টৰী বনাব আৰু বৃহৎ ফেক্টৰী যিটো নেকি ইয়াত এটা সেউজীয়া পৰিৱেশ দেখিছে গছ গছনি দেখিছে এইবিলাক আৰু দেখিবলৈ নাপায় অসমখন কংক্ৰিটৰ অসম হ'ব ওচৰতে যিহেতু ইয়াত আমি দেখিবলৈ পাইছো যে হিলৰ আসলতে খনি আছে গতিকে হিল আসলতে ইয়াৰ পৰা লৈ সাপ্লাই কৰিব বেলেগত দিব বা মাটিৰ তলত থকা যি নেকি অলংকাৰ বিলাক আছে সেইবিলাক আসলতে তেওঁলোকে লৈ কৰি মেলি পেলাই আসলতে বিক্ৰী কৰিবাৰ এটা ব্যৱসায় চলাইছে এইখন চৰকাৰ আছে কেৱল আদানীৰ কাৰণে আম্বানীৰ কাৰণে আৰু বাবা ৰামদেৱৰ কাৰণে এই কথাটো স্পষ্ট কৰি দিছো যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ যদি হতাশ আছে অতি শীঘ্ৰে আপুনি এই উচ্ছেদ বন্ধ কৰক আৰু এটা কথা কৈ দিওঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনাৰ নিচিনা ফকৰীয়া মানুহ আপোনাৰ নিচিনা দালালি প্ৰধানমন্ত্ৰী আপোনাৰ নিচিনা আসলতে ভ্ৰষ্টাচাৰ প্ৰধানমন্ত্ৰী নাই আপুনি যেতিয়া ব্ৰিটেন যায় আপুনি যেতিয়া আমেৰিকা যায় আপুনি যেতিয়া অন্যান্য দেশত যায় আসলতে আদানী আম্বানী আপোনাক পঠিয়ায় যা তই গৈ মেলি পেলাই আসলতে মাটিৰ সদাটো কৰিয়া এই কথাটোৱে আপোনাক আসলতে কৰিবৰ কাৰণে তেওঁলোকে পঠিয়ায় আৰু আপুনি গৈ মেলি পেলাই আসলতে চাৰিওফালে মাটিৰ সিন্ডিকেট চলাই থকা মানুহজনে হৈ গ'ল আমাৰ মূল যিটো নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে হৈছে আসলতে মাটিৰ সিন্ডিকেট চলাই আছে আৰু তেখেতৰ যোগেদি আমি দেখিবলৈ পাইছো যে আসলতে চাৰিওফালে অসমৰ চাৰিওফালে আপুনি চাওক পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে এই মাটিৰ সিন্ডিকেট আসলতে চলাই আছে চলাই কৰি মেলি পেলাই আসলতে তেওঁলোকে ৰমৰমীয়া বেহা চলাই আছে অসমীয়া জাতিটো বা অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠী মৃত্যুৰ মুখত পৰি যায় তথাপিও কিন্তু তেওঁলোকৰ কাণ হাৰ নাই আসলতে মই এটা কথা কওঁ যে অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ আদিবাসী জনগোষ্ঠীক আসলতে অবিচ্ছেদ্য অংগ বুলি কয় কিন্তু মই আজি প্ৰমাণ কৰি মেলি পেলাই কৈছো অসমীয়া জাতিটোৰ অবিচ্ছেদ্য অংগ নহয় অসমীয়া জাতিটোৰ ৰাজহাড় হয় আদিবাসী জনগোষ্ঠী আসলতে অসমীয়া জাতিটোৰ ৰাজহাড় হয় এই ৰাজহাড়ক ভাঙি দিয়া মানে অসমীয়া জাতিটোক নিজে নিষ্ক্ৰিয় কৰি দিয়া কাম কৰিছে গতিকে সমগ্ৰ অসমবাসী ৰাইজে ওলাই আহিব লাগে ওলাই আহি কৰি মেলি পেলাই এইখন চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে লগতে প্ৰতিবাদ কৰিব লাগে উৰিয়াম ঘাটত আমি দেখিবলৈ পাইছো যে যেতিয়া নেকি আমি মানুহবিলাকক বুজনি দিবলৈ গৈছিলো তাত কিন্তু আমি দেখিবলৈ পাইছো যে তাৰ সমষ্টিৰ যিটো নেকি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া গুণ্ডা বাহিনী লগাই মেলি পেলাই আসলতে মোক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে এইটো কিমান গ্ৰহণযোগ্য আৰু তেখেতে কৈছে যে উৰিয়াম ঘাটত কোনো আসলতে প্ৰৱেশ কৰিব নোৱাৰে প্ৰৱেশ কৰিলে বোলে গণপ্ৰহাৰ কৰা হ'ব তাত বোলে প্ৰৱেশ কৰিলে বোলে উত্তম মাধ্যম উদোৱা হ'ব আসলতে ইমান তাউকি কথাখিনি কাৰ ওপৰত কৈছে গতিকে এনেকুৱা মন্ত্ৰী এমএলএক লাগে নে নালাগে গোলাঘাটবাসীয়ে গোলাঘাট জিলাৰ সমষ্টিৰ আসলতে যিগৰাকী বিধায়ক আছে সেই বিধায়কৰ বিষয়ে অকমান চিন্তা কৰক সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিধায়ক আছে তেখেতৰ বিষয়ে অকমান চিন্তা কৰক আৰু যিটো নেকি আমাৰ খুমটাই সমষ্টিৰ বিধায়ক আছে মৃণাল শইকীয়া তেখেতৰ বিষয়ে অকমান ভাবক কাৰণ তেওঁলোকে আসলতে লুটপাট কৰিবৰ কাৰণে আহিছে তেওঁলোকে গুণ্ডাৰাজ চলাবৰ কাৰণে আহিছে তেওঁলোকে মানুহক মাৰপিট কৰিবলৈ আহিছে তেওঁলোকে উচ্ছেদ কৰিবলৈ আহিছে অতিকৈ দুখৰ আৰু পৰিতাপৰ বিষয় সেইকাৰণে কৈছো এতিয়া এই মানুহবিলাক যিবিলাক দেখিছে এতিয়া এনেকৈ থিয় হৈ আছে দেখিছে ঘৰটো এয়া ঘৰো আইৱাই ঘৰো কিন্তু চৰকাৰে দিছে যদি চৰকাৰে এই ঘৰটো কেনেকৈ দিবলৈ পালে যদি এনঅচি তেওঁলোকে দিয়া নাই কেনেকৈ আসলতে দিবলৈ পালে মানে এই কথাটো স্পষ্ট হৈ গৈছে যে তেওঁলোকে আসলতে মানে মানুহবিলাকক বহিৰাগত মানুহবিলাকক তেওঁলোকে আনে আৰু ভোটটো লৈ কৰি মেলি পেলাই আসলতে তেওঁলোকে আকৌ পঠিয়াই দিয়ে তাৰমানে এটা তেনেকুৱা এটা নিৰ্যাতন চলি আছে আৰু তাৰ জ্বলন্ত প্ৰমাণ আমাৰ লগত আছে আমি এই জ্বলন্ত প্ৰমাণ আপোনালোকক আমি দেখুৱাব পাৰিম যে কেনেকৈ আসলতে জ্বলন্ত প্ৰমাণ আমাৰ লগত আছে আমি গোটেইখিনি কথা আমি দেখুৱাব পাৰিম এই কথাটো আমি স্পষ্ট কৰিছো যে আমি দেখিবলৈ পাইছো যে কৈবত্য গাঁৱত যি 2 নং কৈবত্য গাঁও আছে সেই কৈবত্য গাঁৱত আসলতে অপূৰ্ব শইকীয়া নামৰ এজন ব্যক্তিয়ে যি নেকি সন্দেহযুক্ত নাগৰিক আনি মেলি পেলাই বহুৱাইছে বহুৱাই এতিয়া আমি দেখিবলৈ পাইছো তেখেত মৃণাল শইকীয়াৰ লগত আৰু তেখেত বিশ্বজিৎ ফুকনৰ লগত এটা ভাল সম্পৰ্ক অজন্তা নায়ক বাইদেউৰ লগত এটা ভাল সম্পৰ্ক আমি দেখিবলৈ পাইছো তেওঁলোকে আসলতে আমি দেখিবলৈ পাইছো যে আনি মেলি পেলাই সেই মানুহবিলাকক বহুৱালে আৰু সেই মানুহবিলাকৰ ঘৰ উচ্ছেদ কৰি দিয়া হ'ল তেওঁলোকক আসলতে ভাঙি দিয়া হ'ল ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে গতিকে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব অতি শীঘ্ৰে আমি কিন্তু প্ৰতিবাদী কাৰ্যসূচী ল'ম আৰু সমগ্ৰ অসমৰ যিমান আদিবাসী জনগোষ্ঠীৰ লোক আছে চাহ শ্ৰমিক লোকসকল আছে সকলোকে ৰাজপথত ওলাই আহিবলৈ আমি অনুৰোধ জনাইছো আৰু এইখন চৰকাৰক যদি এইবাৰ পৰাভূত কৰিব নোৱাৰি এইখন চৰকাৰক যদি এইবাৰ পৰাজয় কৰিব নোৱাৰি এইখন চৰকাৰক যদি এইবাৰ শিক্ষা দিব নোৱাৰি তেতিয়াহ'লে 1,40,00,000 যি আদিবাসী জনগোষ্ঠীৰ লোক আছে এইটো কিন্তু খতম হৈ যাব এই কথাটো স্পষ্ট কৰিছো আৰু লগতে আমি দেখিবলৈ পাইছো আৰু এটা কথা স্পষ্ট কৰিছো যে আদিবাসী জনগোষ্ঠীৰ অবিহনে কেতিয়াও কংগ্ৰেছে হওক এজিপি হওক বিজেপি হওক কোনো কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰে গতিকে সকলো মানুহ সজাগ হওক ওলাই আহক আৰু আপোনালোকে মাতক নিজে আৰু ইয়াৰ কাৰণে দল সংগঠনকো অনুৰোধ জনাইছো কোনো ভয় খাবলগীয়া নাই আমিও ইয়াত আছো
সকলোৱে ভাবিছে প্ৰত্যাহ্বান জনাই অমিত নাগক প্ৰত্যাহ্বান জনাই যে গ'লে তাত মাৰপিট হ'ব উত্তম মাধ্যম হ'ব কিন্তু হাতত আমি খাৰু পিন্ধি মেলি পেলাই থকা নাই আমি ৰাইজৰ কাৰণে আচলতে সকলোখিনি কৰিব পাৰোঁ সকলো ৰাইজে ওলাই আহক ওলাই আহি কৰি মেলি পেলাই আচলতে এইখন প্ৰতিবাদক এইখন চৰকাৰক আচলতে প্ৰতিবাদৰে প্ৰতিবাদ সাব্যস্ত কৰি এইখন চৰকাৰক আচলতে অসমৰ পৰা উচ্ছেদ কৰিব লাগিব নহ'লে অনাগত দিনত কিন্তু এইখন চৰকাৰে যে মানে সকলোকে আচলতে কেঁকুৰা চেপা দিব আৰু যি চেপানিকে আৰম্ভ কৰি দিছে আৰু এই জাতিটোৰ নামৰ নিচান নাথাকিব এই কথাটো কিন্তু স্পষ্ট